মনে মোৰ দোকান একো বেচা বিকি নাযায় পেটে এফালে এলাম মাৰি আছে জোৰণি যোৱাটোকে মাতং অলপ বহিবলৈ ভাতকেইটা খাই আহোঁ বাবু ঐ বাবু ক'ত আছ আহিছ নাই তই কি হ'ল দাদা কিয় মাতি আছিলি কি হ'ল মানে তই অলপ দোকানতে বহ মই ভাতকেইটা খাই আহোঁ হ'ব দে দেউতা তই যা ভাতকেইটা খাই আহ মই দোকানতে বহি আছোঁ তই বহ মই যাওঁ ভাতকেইটা খাই আহোঁ ভাই একো নকবি কিন্তু হ'ব যা কৈ ক'ব দে নাই এনে বহি থাকিব লাগে বহি থাকিম অ' ভাইটি এই শিখৰ পামনে নাই কেপি কল আছে চাগে ন সেইবিলাক ক'ব লাগিব নাই একো নাই যাওঁ দে মাইকী মানুহ কাপোৰ ধুবগৈ আছে 5 দিনমান ধোৱা নাই টেঙা গোন্ধাইছে দোকানৰ পৰা চাহ এটাকে লৈ যাওঁ অ' ভাইটি কওকচোন এই হেৰি এই চাহ পেকেট ডাঙৰটো দিয়াচোন নাই কাপোৰ চাবোন আছে এই সেইটো নাই তে আছে কি দোকানত চব আছে সেইটো কিবা সুধিবলগীয়া কথা নাই দে আছে যদি নিদিয়ক কিয় কি ক'বলৈ নাই চিৰিছ মোক দেউতাই অকল দোকানত বহি দিব দিছে তাৰ বাহিৰে একো ক'ব দেউতাই সেইকাৰণে বহিয়ে আছোঁ এডাল খুলি লোহা টিং বেপাৰীক দি দেগৈ যা কি আজি ৰাতিপুৱাই মোক দেখিলোঁ দেই এইবিলাক যা নিজেও মোৰ কাষ্টমাৰ ভিৰ লাগি আছে যা তোৰ নিচিনা কাষ্টমাৰ নহ'লে হ'ব যা ভাইটি চেনি 1 কিলো দিবাচোন নাই চেনি দালি আছেনে নাই আছে কিন্তু নিদিওঁ কিয় নিদিয় মোক দেউতাই অকল দোকানত বহি দিব দিছে তাৰ বাহিৰে মাল চাল বিকা কথা মোক কোৱা নাই নহয় সেইকাৰণে দোকানতে বহি আছোঁ তোৰ এইডাল ঢিলা আছে নেকি ঢিলা আছে যে যা টাইট কৰি আনিবগৈ যা ফাল্টু বস্তু যা যা এই দোকানৰ কাষ্টমাৰ আহিছিলে নে 3 জন আহিছিলে কিমান বিকিলি 1 টকাও বিকা নাই তেনেহ'লে কি কৰিলি গৰু কি কৰিম বহিয়ে আছিলোঁ তই পাইছিলি দেখোন দোকানত খালি বহি দিবি আৰু একো কৰিব দে সেইকাৰণে বহিয়ে আছিলোঁ ঐ টেষ্ট খোৱা ওলাই এবাৰ এতিয়াই যা আৰু এইখন দোকানত নাহিব হ'ব তই নকওঁ যা মই বহি দিব এবাৰহে